হা গাড়ী এইডোখৰ আছিলে মানে পুৰা ডাঙৰ গছ এজোপা আছিলে মানে মোৰ কণ্টেইনাৰখনে 14 ফিট আছে পুৰা আৰু যেতিয়া তাত ধাক্কাটো পৰিলে ন আপোনালোকে চাওক এইফালে পুৰা ধেনুখনৰ নিচিনা মানে অলপ মানে এইফালে গুচি আহিলে মানে সৰুকৈ ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ কালি লাইভত আপোনালোকে কিছুমানে চাই আছিলে যদি গম পাই আছিলে মোৰ গাড়ীখন অলপ ওপৰত গছত লাগি গ'ল বডিটো যিহেতু কণ্টেইনাৰ বডি হয় মানে হাইট আছিলে আৰু মই নালাগিব বুলি ভাবিছিলোঁ কিন্তু মানে হঠাৎ লাগি গ'ল আৰু বেলেগ গছতো লগা নাই মানে আহি আছোঁ একেটা ৰাস্তাতে সেইজোপা অলপ ডাঙৰ আছিলে মানে লাগি গ'ল হঠাতে তাৰপাছত কি কৰিব মই আকৌ আজি দেখাই দিছোঁ অলপ দেই বডিটো তাৰপিছত আহিলোঁ মালিকক ফটো চটো মাৰি দিলোঁ ধুনীয়াকৈ ক'লোঁ কথাটো কেনেকৈ লাগিলে কি হ'ল মালিকে ডাইৰেক্ট মালটো খালী কৰি ৱৰ্কশ্বপৰ লোকেশ্যন দিলে আৰু ৱৰ্কশ্বপতে কালি ৰাতি আহি শুই থাকিলোঁ আৰু এইখন মোৰ গাড়ীখন লগাই দিছোঁ ধুনীয়াছে এইডোখৰ আছিলে মানে পুৰা ডাঙৰ গছ এজোপা আছিলে মানে ঘপককৈ লাগি গ'ল মানে আৰু এইবিলাক থাকেই বাৰু ড্ৰাইভাৰ জীৱনত কিবা কিবি এটা সৰু সুৰা খুট খাটকৈ কিবা এটা থাকে বা কিবা এটা ভুল হয়েই যায় কেতিয়াবা হা সেইটো বাৰু ইমান চিন্তা কৰিবলৈ নাথাকে আৰু যিমান চিন্তা কৰিব সিমান এইটো আকৌ নেক্সট হোৱা সম্ভাৱনাহে থাকে মানে সেইটো কাৰণে ইমান টেনশ্যনো লোৱা নাই বাৰু মালিকক সেইটো কাৰণে লগে লগে ফটো ভিডিঅ' কৰি পিনি মই দি দিলোঁ মালিকে কৈছে যে কি नहीं लेने का है वो ठीक हो जाएगा बाद में देखेगा तुम अभी माल खाली करो চব ভাল লাগিলে আৰু ৱৰ্কশ্বপটো ডাঙৰ হয় মানে এই ৱৰ্কশ্বপটো বহুত ডাঙৰ হয় চাওক এখন চব কণ্টেইনাৰ বডি মোৰখনো যিহেতু কণ্টেইনাৰ বডি হয় মোৰখন আছে 14 ফিট আছে মোৰ কণ্টেইনাৰখনে 14 ফিট আছে পুৰা আৰু যেতিয়া তাত ধাক্কাটো পৰিলে ন আপোনালোকে চাওক এইফালে পুৰা ধেনুখনৰ নিচিনা মানে অলপ মানে এইফালে গুচি আহিলে মানে পুৰা লেভেলত নাই এইফালে গুচি আহিলে আৰু কথাটো কি হ'ল যেতিয়া এই গছজোপাত লাগোঁতে মই গাড়ীখন ছাইড কৰিব লওঁতে ইয়াত মানে মই বাৰম্বাৰ কওঁ কেৰেলাত হওক বা বাংগালোৰত হওক মানে গাড়ী চলাবলৈ বহুত বেয়া বাংগালোৰ অৰ্থাৎ মানে মই কৰ্ণাটকৰ কথা ক'বই বিচাৰিছোঁ বহুতেই বেয়া কাৰণ কিয় মানে এই বাছবিলাকৰ পৰা চৰকাৰী বাছ হওক প্ৰাইভেট বাছ হওক কেৰেলাত হওক মানে বাংগালোৰত হওক বিৰাট খেচেৰা বুলি কৈছোঁ মই একদম নিজে যাব চাব 4 লেন ৰাস্তাত যে আৰু বেয়া মই যিটো গুগল মেপ চাই ৰাস্তা গৈছিলোঁ সেইটো মানে আৰু অলপ ঠেক আছিলে সেইটো কাৰণে এনেকুৱা অৱস্থাও হ'বলগীয়া হ'ল চাওকচোন কেনেকৈ যে লগাই থৈ গৈছে এইডোখৰ বাছৰ কালাৰ লাগি আছে বাছৰ কালাৰ লাগি আছে এইফালে এইটো বাৰু আগৰ পৰাই ভঙা আছিলে এয়া দেখিছেনে এনেকৈ অকণমান লাগি মানে তাৰপিছত এইডাল বাৰু নাভাঙিলে দেই জাষ্ট অকল লুকিং গ্লাছখন খুৱাই লৈছে কথাটো কি হ'ল মানে ইয়াত আপোনাৰ হেণ্ডিমেন ছিষ্টেম নাই অকল ইয়াত ড্ৰাইভাৰে কণ্ট্ৰল কৰিব লাগিব তাৰপাছত সেইটো কাৰণে আপোনালোকে চাওক এই গিলাচখন মই ইমান ধুনীয়াছে দেখি আছোঁ এই গিলাচখন যদি নহয় মই পাছফালৰ পৰা সেইফালে মই ছিগনেল দিলেও ইয়াত কোনো নৰখিব নহয় হা গতিকে মই নিজে চাই মেলি নিজে পাৰ হ'ব লাগিব ডাইৰেক্ট ছিগনেল দিলোঁ বুলি যে পাৰ হৈ যাম মই সেইটো কথা নহয় মানে এই লুকিং গ্লাছখন নাই এনেকুৱা মুস্কিলত মানে যেনে তেনে ইমান বেংগলোৰ চিটিখনত গাড়ীখন যেনে তেনে আহি মেলি ছাৰ্ভিচ ৰোডত লগালোহি তাৰপাছত তাতে দিনটো হৈ থাকিলে তাৰ পাছতহে মালিকে ৰাতি আহিব ক'লে ইয়াত ৱৰ্কশ্বপত আৰু মাল খালী কৰি দিলোঁ তাৰপাছতে এতিয়া কি হয় চাওঁ কিমান দিন লাগে কি কথা কিমান দিন মানে আনুমানিক 2 দিন লাগিব চাগে 2 দিন এতিয়া বহিব লাগিব আৰু মালিকে যদি বেলেগ গাড়ী দিয়ে তেতিয়া চলাই থাকিব পাৰিম বাৰু আৰু যদি বেলেগ গাড়ী নিদিয়ে বা এই গাড়ীখন এতিয়া 2 দিন ধৈৰ্য ধৰিব লাগিব বা মানে মোৰ মতে আৰু আনুমানিক 3 দিনে ধৰি লওকচোন বিশেষ একো হোৱা নাই আৰু মানে সেই চুকটোৱে দেখিছেনে আপোনালোকে কেনেকুৱাকৈ মানে পূৰা কাগজখন এনেকুৱা মুকুটাই দিলে যেনেকুৱা হৈ যায় সেনেকুৱা ফালি চিলি গৈছে মানে আৰু অলপ মানে আধা অংশ এটা গোটেই চুকটোৰ পৰা মানে বডিটোৰ আধা অংশ এটা মানে ব্ৰেইন হৈ গৈছে চ' কিমান দিন লাগিব আৰু এতিয়া কি কৰা হয় দেখা যাব মালিকে ইয়াতে থাকিব কয়নে মোক গাড়ীৰ লগত বা আমাৰ কোম্পানীতে যাব কয়নে কি কয় মোৰ গাড়ীখন হ'ল টাটা LPT 709G হা এইখন BS6 হয় CNG আহে দেই এইটো ডিজেল পেট্ৰল নহয় এইটো CNG আহে চ' CNG গাড়ী মই আগতে কেতিয়াও চলোৱা নাছিলোঁ প্ৰথমবাৰ চলাইছোঁ বাংগালোৰত চলাইছোঁ CNG টাটা LPT 709 হা গাড়ী थोड़ा बाहर निकाल देगा पास हो जाएगा
আৰু ৱৰ্কশ্বপটো কিন্তু বহুত ডাঙৰ দেই ইয়াৰ পৰা ধৰি পিনি মানে দেখিছেনে ইয়াৰ পৰা ধৰি পিনি একদম পূৰা এনেকৈ কৰি মানে বহুত গাড়ী চব কণ্টেইনাৰ বডিয়ে মানে ইয়াত যিমান এইটো বডি এতিয়া হয়তো চাগে খুলি পেলাব কাটিং কুটিং কৰি আকৌ কণ্টেইনাৰ বডি লগাব মানে তেনেকুৱা ধৰণৰ আৰু এইখন একদম কি ধুনীয়া মৰম লাগিছে চাওকচোন নতুন কৰি পেলালে এইখনো বডি বনোৱা নাছিলে মানে বডি বনোৱা নাছিলে এতিয়া বডি বনোৱাতে চাওক কি ধুনীয়া লাগিছে সেইখন এখন আৰু এইটো আছে এখন মানে এইখন এখন এইখন ISR কোম্পানী হয় আৰু এইখন এতিয়া বলেৰ' টপ মডেলৰ হয় চাওক BS6 এইখন এতিয়া বডিটো যেতিয়া বনাই দিব লাগিব মজা লাগিব এইখন এখন ৰেডি কৰি আছে চাওক আৰু এতিয়া কিবা এটা খাবলৈ ওলাই আহিছোঁ কাৰণ কেলৈ কালিৰ পৰা একো এটা ভালকৈ খোৱা হোৱা নাই মানে আৰু এটা কথা সঁচা কথা কওঁ ড্ৰাইভাৰবিলাকৰ জীৱনটো সঁচাকৈয়ে বহুত কিবা বুলি ক'ব লাগিব কেনেকৈ এতিয়া মই ভাষাহীন হৈ পৰিছোঁ কাৰণ চাওক মই নিজে এতিয়া অভিজ্ঞতা পাইছোঁ যে ড্ৰাইভাৰৰ জীৱনটো কেনেকুৱা মই সঁচা কথা ক'বলৈ গ'লে এতিয়া ড্ৰাইভাৰে যেতিয়া মই কৰিলোঁ বা যেতিয়াৰ পৰা মই গাড়ীখন চলাইছোঁ তেতিয়াৰ পৰা কিন্তু না খোৱা বোৱা হৈছে ভালকৈ না টাইম পাইছোঁ না ভালকৈ শুবলৈ পাইছোঁ আজি 3 দিন 3 ৰাতি হ'ল মই একদমেই হোৱা নাই কাৰণ ৰাতি লোড আহিব তেনেকৈ মানে সাৰ পাই থাকিবলগীয়া হ'ল মালিকেও কৈয়ে থাকে যে লোড আহিব আৰু মানে মই শুলে মানে পটকিনে উঠিবলৈ বেয়া পাওঁ বা আৰু মানে গমো নাপাওঁ সেইটো সেনেকুৱা কথা মানে সেইটো কাৰণে সাৰ পাই থাকিবলগীয়া হ'ল কালিৰ দিনটো পৰহিদিনাখন ৰাতিটো আকৌ তাৰ আগদিনাখন মানে একদম বিৰাট মুস্কিলত পৰি গৈছোঁ আৰু এতিয়া কিবা এটা খাই ভোক লাগিছে চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ কাইলৈ বহুতে ফোন মাৰি আছিলে যে বিমল দা কি হ'ল ত' কথাটো সেইটোৱে আছিলে বৰ বিশেষ বেছি একো নাছিলে আৰু ৰিক্স এটা থাকেও বাৰু দিয়কচোন বেংগলোৰ চিটিখনত গাড়ী চলোৱা বুলি ক'লে মানে বৰ সাধাৰণ কথা বা সহজ কাম বুলি মই নাভাবোঁ কাৰণ গুগল মেপ আমি যিহেতু ৰাস্তা চিনি নাপাওঁ ইয়াত গুগল মেপতে যাবলগীয়া হয় আৰু গুগল মেপৰ পৰাই মোৰ কালি ভুল লাগি পিনি মোৰ এনেকুৱাখন হ'বলগীয়া হ'ল মানে বৰ বেছি বিশেষ একো নাই আৰু বৰ বেছি বিশেষ একো নকওঁ এতিয়া ভিডিঅ'টো ইমানে এটা আছিলে আজিলৈ বাই বাই